নমস্কাৰ মহজুজ প্ৰেমিক অসমবাসী গাইজ কেনে আছে আপোনালোক আশা কৰোঁ সকলোৱে ভালে আছে সো গাইজ আজিৰ ভিডিঅ'ত আপোনালোকক দেখাম মকবুল আলী জালাগুটিৰ মহটো যে মকবুল আলীৰ জালাগুটি মহটো কেনেদৰে আহিছে যুজৰ পিছত কেনেকুৱা আছে স্বাস্থ্যটো কেনেকুৱা আছে আৰু কি প্ৰাইস পালে আৰু জানে বেচাপতি ফাৰ্স্ট প্ৰাইস পাইছিলে সো ফাৰ্স্ট প্ৰাইস হিচাপে কি পাইছিলে কি দিছিলে সো সম্পূৰ্ণ ডিটেইলছ আপোনালোকক এইটো ভিডিঅ'ত দেখাম সো আপোনালোকে স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব ওভাৰ হাজগলত কেতিয়া লগাব দুখন ওভাৰ হাজগলত এটা আনি কেতিয়া আনিবা লগোৱা কথা কিহতে কৈ আছে মই কোৱাই নাই তো লগালে লগাম হেটো লগত লগালে মিলিব স্বাস্থ্যটো হেটো অলপ কমি আছে ন মিলিব এই যে এখন ইয়া বিহু বুলি ন বিহু বুলি বেলেগেহে কৈছে লগাম বুলি বেলেগে কৈছে ওভাৰ হাজগ তেখেতে কোৱা নাই ন আমাৰ গাঁৱৰ মানুহ এটা কৈছে দিয়ে যদি দিম মানে দুলমনি লগত বহিছে এই বছৰ কেখন জুলাইছিল ইয়াক হা ছখন মান ন খাৰাই নাই এখনো খাৰা নাই ন হয় গাইছ শুনিছে আৰু প্ৰথমে ক'ত নিছিলে এইখন এইটো আহত গৈ ন বুজাইছিলে নে কাৰ লগত বুজাইছিলে এই আহত গৈ মহতৰ লগত আহত গৈ কি নাম কাৰ মহৰ লগত নামটোৱে মনত নাই পিছত ক'ত নিছিলে তাৰপিছত এই 12 বজিয়া যোৱা নাই ন তাৰপিছত দিলো আপোনাৰ এই কাছধত কংগ্ৰেছৰ মহটো ফিলচিপটি দিছিল তাৰ লগত দিছিল পিছত বুজিলে নে তাক লগালে কিমান মিনিট কৰি পেলাই 1 মিনিট মান কৰি পেলাই আৰু পিছত আমাৰ সেই ভুৰমান্তা নিছিলে নে তাত জোৰ নহ'ল ন তাৰপিছত তৰাবৈত কাৰ লগত লগাইছিলে দলবাৰী এইটো কাৰ বেপাৰী মহটোৰ লগত কিমান মিনিট কৰিলা 1 মিনিট 40 ছেকেণ্ড মানে সময় লৈ যুজাৰ লগত এই দুলমণি মহটোৰ লগত দুলিলে ন দুলমণিৰ লগতে 14 মিনিট মান 15 মিনিট মান দিছিলে আছে মিষ্টাৰ ব্লেক ইউটিউব আছে ন আমি নাপালো নহয় মই সেইদিনা যোৱা নাছিলোঁ মোৰ কলেজ গৈছিলোঁ সেইকাৰণে যাব পৰা নাছিলোঁ আমি এইবাৰ যুজু ভালিছো চাই লওক গাইছ মকবুল আলী জালাগুটি মহটো এইবছৰ টোটেল 6খন যুঁজ গ'লে 6খনতে জিকিলে মহটো চাওক এখনত আহিছিলে কোনটোত সদাগৰ কোনটো এইটো কোলাটোৰ লগত আহিছিলে ন ঠিক চাওক গাইছ মকবুল আলী জালাগুটি মহটো চাওক মাজবই ইছুবটো তাতে পাবই এইটো মাটি পেলাই জোতা লয় আপুনি যদি আনিম বুলি কৈছে এতিয়া অবাজকৰ কোনটোৰ লগত এই কিনাটো না এটা আছে না কিনাটো যে ন নম্বৰটো লৈ যাব লাগিব ফোন মাৰি এই মডি কিনাল চাওক মহটো চাওক মকবুল আলী জালাগুটি মহটো আমাক ঠগলা সেই কিবা নগাঁও সেই মহটো আছে যে দুলমণি মহটোৰ লগত যে কিমান মিনিট ধৰিছিলে 15 মিনিট ন জিকিছিল তুই ন পিছত কি প্ৰাইজ দিলে এই ফেন এখন দিলে মাত্ৰ 5000 টকা প্ৰাইজ মানি ফাৰ্স্ট পুৰস্কাৰটো ফাঁচিয়ে এসে ফেন এখন গু হানাৰ কাৰণে এইটো কৰিলা গৰু খানিলে ন কাৰ মহটো খানিছিলে গৰু অভাজৰ কোনটো এতিয়া ঘৰত আছে এইটো নে ব্যৱস্থা কৰিম এতিয়া এটা নিয়ম আছে মাখি চাব একদম পুৰা এচিলা কৰিব চাইড কৰি লৈ বগুৱাই দিয়া একেয়া লালমিয়া মহটো কালিকে যায় আমিতো যোৱা বছৰ এটা চকু কণা কৰি দিয়া নাই সেইটোৰ লগত লগাইছিলে এইটো ন ইয়াত লগাই দিছিলে পুৰা বগুৱাই দিলা যি সেই মহটো আগতে মানে নতুন আনিছে আনি পেলাই ফাৰ্ষ্টত যুঁজাইছিলে হেৰি কি বুলি কয় এই বৰংগমাৰী ওচৰতে যে সেইখিনিতে যুঁজাইছিলে তাত সেইটো মই মাথা পাতা নাই দৌৰ মাৰিলে পিছত আপোনালোকৰ এইটো লগত লগালে আপোনালোকৰ এইটো প্ৰথম মাথা পাতা নাছিলে পিছত গৈ লাগিলে তাৰ ইয়াত লগাই দিলে ডাঙৰ মূৰটো চুলেটো দিলা চুলে মূৰটো যেতিয়া দিলা চুলেটোৰ ওচৰত নাচাবে তাৰপিছত এক দিলোগৈ মা
হাই ভুৱে ফিলচুপি দিছি নহয় দেন মাছ কিবা দুখাই দিলা তাত মাছ যি 2 মিনিট 1 মিনিট জুইছে মহটো কি কিনি আনিছিলে ক'ৰ পৰা মোৰটো আপোনাৰ মোৰটো হেৰি আছিল এয়া ঢিং আছিল ঢিঙৰ পৰা তাইছিল বেচাবোৰ ইয়া এই সৌ চুকা বাহা তাতে মিয়া এটা আনিছিল তাৰমানে তাৰ পৰা উঠি আহিল মোৰ সহ গুচি আহিল মিয়া সেইজন কাৰ আছিলে কি নাম আছিলে এয়া এই নামটো নাজানো কিন্তু ঢিঙৰ পৰা উঠি আহিছে মোৰ সহ লৈ আহিছে সেই তাহানৰ পৰা লৈছোঁ 1 লাখ 1.5 লাখ টকা 1.5 লাখ টকা ন 2000 কম কেইবছৰ হ'ল লোৱা এইবাৰ দি 2 বছৰ 2 বছৰ হ'ব ন এনে বয়সটো কিমান ইয়াৰ বয়স এয়া যোৱা বছৰ দাঁতি উঠিছে ন চাওক গাইছ মগবালি জালুগুটি মহটো ডিংচৰৰ পৰা আনিছিলে মহটো যোৱা বছৰ দাঁতি উঠিছে মহটো বহুত ভাল যুঁজিছে যোৱা বছৰ ভাল যুঁজিছে আৰু এই বছৰটো নগাঁৱত দুলুমুহি মহটোৰ লগত যুঁজিছিলে বেচাপতি বহুতে চাইছে যুঁজখন বহুত ধুনীয়া যুঁজ আছিলে ফাৰ্ষ্ট প্ৰাইজ পাইছিলে এই মহটোৱে চ' ফাৰ্ষ্ট প্ৰাইজ হিচাপে এখন ফেন এখন দিছিলে চাই লওক মহটো অলপ ক্ষীণাইছে বাৰু মহটো যুঁজত পিছত গা কি খুৱাই নে এইবিলাক জল খুৱাই ন কচু পিঠ মেটেকা ন কামুৰি নাখায় ন খুৱাই দিব লাগে খুৱাই দিব নালাগে কিন্তু কাটি আনি দিলে এতিয়া খায় কাটি আনি দিলে খায় কি মাকৈ খুৱাই ন মাকৈ কি খেতি মানে কৰিছে নে কিনি আনে কিনি আনে ন মাকৈ কিনি আনিলেতো চাগে ডেইলি 200-300 টকা গাহ লাগে যি পোলা এইটি পোলা 10-20 টকা লাগে হেৰি খোৱা মানে ধান গাছ যে সেইটো কি কেনেকুৱা হয় সেইটোতো 10 টকাত বহুত ডাঙৰ মুঠা থাকেতো মৰটো এনে দীঘল আছে স্বাস্থ্যটো হ'লে মানে ভাল দেখা যাব কিন্তু আৰু গোটেই বছৰটোতো স্বাস্থ্যটো একে সমান নাথাকে নহয় অলপ কমিবই যোৱাৰ সময়ত আকৌ উঠিব নহয় আহি যাব এতিয়া ঘাঁহ নাই বুলিহে এতিয়া ঘাঁহ উঠি আছে বৰষুণ নাই না বৰষুণ হ'লে ঘাঁহ উঠিব নহয় ঘাঁহ তেতিয়া এভিলভিল হৈ যাব এতিয়া সি খাই বলে চাওক গাইছ শিঙৰ ঘাটিটো সেয়া বাটৰ হাজৰিকাৰ আগৰ মহটো আছিল যে সেয়াৰ নিচিনা চাওক মকবুল আলী জালুগুটি মহটো শিঙাবান চাওক কিমান একদম বহুত ধুনীয়া হৈ আছে বাটুজাৰ আগৰ মহটোৰ নিচিনা একদম বহুত ধুনীয়া হৈ আছে মহটো স্বাস্থ্যটো ক্ষীণাইছে অলপ মহটোৰ যোৱাৰ পিছত মহটো কিমান দীঘল আছে কিমান চাওক ওখ আছে মহটো চাওক মকবুল আলী জালুগুটি মহটো চাওক বহুত ভাল যুঁজ যুঁজিছে এই মহটোৱে সকলোৱে আশীৰ্বাদ কৰিব যাতে অহা বছৰো আৰু ভাল যুঁজ যুঁজিব পাৰে মাখিয়ে পুৰা কামুৰি আছে ন লৈ যাব পথাৰত লৈ যাম পথাৰত খাই এতিয়া খোৱা হৈছে এইকেইদিন খিনোৱাৰ পৰা খোৱা হৈছে চাই লওক গাইছ মকবুল আলী জালুগুটি মহটো আপোনালোকক চাৰিওফালৰ পৰা দেখাই দি আছোঁ মাখি ধৰি আছে যে মাখিও কামুৰি আছে যে উঠাকে বেছি জোৰ হ'ব পাৰিবি যা কেন এইখিনি লৈ যাম দীঘল আছে মহটো কি চাই লওক গাইছ মকবুল আলী জালুগুটি মহটো স্বাস্থ্যটো বহুত ক্ষীণাই গ'ল কিন্তু অহা বছৰলৈ হৈ যাব স্বাস্থ্যটো বহুত ধন্যবাদ সকলোলৈ যে ইমান সময় ধৈৰ্য ধৰি পেলাই ভিডিঅ'টো আপোনালোকে চাইছে চ'
গাইজ ভিডিঅ'টো আপোনালোকৰ তাত কেনে লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিহে ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল নটিফিকেশ্যন অন কৰি দিব চ' আজিলৈকে এইখিনি লগ পাম বেলেগ এটা ভিডিঅ'ত চ' থেংক ইউ